RBI ফালৰ পৰা আপোনালোকৰ বাবে 650টা এছিষ্টেণ্ট পোষ্ট মুকলি কৰা হৈছে। এই পোষ্টকেইটাৰ বাবে এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব। আহক এতিয়া ইয়াৰ অভাৰভিউটো চাই লওঁ। অৰ্গেনাইজেশ্যন নেমত কোৱা হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চমুকৈ RBI। লাষ্ট ডেট কোৱা হৈছে 8/3/2024। টোটেল ভেকেঞ্চিৰ কথা কোৱা হৈছে ইয়াতে 650টা। পোষ্ট নেমৰ কথা কোৱা হৈছে ইয়াতে এছিষ্টেণ্ট মোড অফ এপ্লিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। কেটেগৰীৰ কথা কোৱা হৈছে ইয়াতে বেংক জব লোকেশ্যন কোৱা হৈছে অল অভাৰ ইণ্ডিয়া। ভেকেঞ্চি ডিটেইলছত দিয়া হৈছে পোষ্ট নেমত কোৱা হৈছে এছিষ্টেণ্ট নং অফ পোষ্ট আছে ইয়াতে 650টা পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি কথা মেনশ্যন কৰা হৈছে ইয়াতে UR 344টা পোষ্ট, OBC 99টা পোষ্ট, ST 37টা পোষ্ট, SC 110টা পোষ্ট, EWS 58টা পোষ্ট। ইম্পৰ্টেণ্ট ডেটৰ কথা কোৱা হৈছে ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 16/2/2024। অনলাইন এপ্লাই ক্লজিং ডেট কোৱা হৈছে ইয়াতে 8/3/2024। এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কোৱা হৈছে ইয়াতে এজ লিমিট হ'ব লাগিব আপোনালোকৰ সকলো কেণ্ডিডেট মিনিমাম 20 বছৰ আৰু মেক্সিমাম 28 বছৰ বয়সৰ হ'ব লাগিব। লগতে এই পোষ্টটোৰ বাবে এজ ৰিলেশ্যনৰ সুবিধাও আছে। OBC কেণ্ডিডেটৰ 3 বছৰ প্লাছ ST, কেণ্ডিডেটৰ বাবে 5 বছৰ প্লাছ SC, কেণ্ডিডেটৰ বাবে 5 বছৰ প্লাছ PWBD, কেণ্ডিডেটৰ বাবে 10 বছৰ প্লাছ এডুকেশ্যন। কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে সকলো কেণ্ডিডেট বেচেলাৰ ডিগ্ৰী মিনিমাম 50% মাৰ্ক হ'ব লাগিব। এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে ইয়াতে জেনেৰেল অৰ্ডাৰ কেণ্ডিডেটৰ বাবে 450 ৰুপিজ অনলাইন পে' কৰিব লাগিব। ST SC কেণ্ডিডেটৰ বাবে 50 ৰুপিজ অনলাইন পে' কৰিব লাগিব। PWD এক্সাম কেণ্ডিডেটৰ বাবে 50 ৰুপিজ অনলাইন পে' কৰিব লাগিব। পে'মেণ্ট মোডৰ কথা কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিঙৰ UPI দ্বাৰা পে' কৰিব লাগিব। চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে প্ৰথমে আপোনালোকে পাৰ্লিয়ামেণ্টেৰী এক্সামিনেশ্যন দিব লাগিব 90 মিনিট। এই এক্সামত পাছ হ'লে আপোনালোকৰ মেইন এক্সামিনেশ্যন হ'ব। মেইন এক্সামিনেশ্যনত পাছ হ'লে আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েন্সি টেষ্ট লোৱা হ'ব। এই টেষ্টত পাছ হ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। তাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰা হ'ব। প্ৰি এক্সাম ডিটেইলছৰ কথা কোৱা হৈছে ইয়াতে টোটেল কুৱেশ্যন দিয়া হ'ব আপোনালোকৰ 100টা। টোটেল মাৰ্ক হ'ব আপোনালোকৰ 100 মাৰ্ক। এক্সাম ডিউৰেশ্যনৰ কোৱা হৈছে প্ৰতিটো ছাবজেক্ট 20 মিনিটকৈ হ'ব। টোটেল 60 মিনিট এক্সাম লোৱা হ'ব। এক্সাম লোৱা ছাবজেক্ট কেইটা হ'ল ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি, ৰিজনিং এবিলিটি। মেইন এক্সাম ডিটেইলছৰ কথা কোৱা হৈছে ইয়াতে টোটেল কুৱেশ্যন দিয়া হ'ব আপোনালোকৰ 200টা। টোটেল মাৰ্ক হ'ব আপোনালোকৰ 200টা। এক্সাম ডিউৰেশ্যনৰ কোৱা হৈছে ছাবজেক্ট ৱাইজ ৰিজনিং 30 মিনিটকৈ হ'ব, ইংলিছ লেংগুৱেজ 30 মিনিটকৈ হ'ব, নিউমেৰিকেল এবিলিটি 30 মিনিটকৈ হ'ব, জেনেৰেল এৱাৰনেছ 25 মিনিটকৈ হ'ব, কম্পিউটাৰ নলেজ 20 মিনিটকৈ হ'ব। টোটেল 135 মিনিট এক্সাম লোৱা হ'ব।